এই ভিডিঅ'টোত চুকাফা দিৱসৰ বিষয়ে চমুকৈ আলোচনা কৰা হৈছে। 1228 খ্ৰীষ্টাব্দৰ 2 ডিচেম্বৰ তাৰিখটো অতি তাৎপৰ্যপূৰ্ণ দিন, কিয়নো এই দিনটোতেই চাওলুং চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। সেয়ে এই দিনটো অসম দিৱস বা আধুনিক অসমৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। অতি বীৰত্ব আৰু বিচক্ষণতাৰে চুকাফাই 39 বছৰ 4 মাহ 14 দিন ৰাজত্ব কৰি বিশাল আহোম সাম্ৰাজ্যৰ পাতনি মেলে। 1253 চনত চুকাফাই শিৱসাগৰ জিলাৰ চৰাইদেউত স্থায়ীকৈ ৰাজধানী পাতে। চুকাফাই কেৱল বীৰত্বৰে ৰণ জয় কৰি ৰাজ্য প্ৰতিষ্ঠাৰ অভিযানত নমা নাছিল, তেওঁ আছিল সমাজ আৰু সংস্কৃতিৰ সম্পৰ্কে উচ্চ ভাৱনাৰ দ্বাৰা পৰিচালিত এক মহান ব্যক্তি। যুদ্ধৰে নহয়, ভাতৃত্বৰেহে ৰাজ্য নিৰ্মাণৰ কথা তেওঁ ভাবিছিল। চুকাফা আছিল মং মিত ৰাজ্যৰ ৰজা চাও চাং নেওৰ তৃতীয় পুত্ৰ। তেওঁ টাই বা থাই গোষ্ঠীৰ খানসকলৰ বংশধৰ। তেওঁৰ মাকৰ নাম আছিল ব্লাক খাম সেন। চুকাফাই চুতীয়া, মৰাণ, বৰাহী আদি সম্প্ৰদায়ৰ লগত অতি গভীৰ সামাজিক সম্পৰ্ক গঢ়ি তোলাত গুৰুত্ব দিছিল। তেওঁ টাই মংগোলীয় ভাষা-কৃষ্টি-সংস্কৃতিৰ লগত থলুৱা ভাষা-কৃষ্টি-সংস্কৃতিৰ সমন্বয় ঘটাত উৎসাহ যোগাইছিল। বুৰঞ্জী ৰচনা হ'ল চুকাফাৰ এটি বৃহৎ অৱদান। তেওঁ থলুৱা থলগিৰি, মৰাণ আৰু বৰাহী তথা কছাৰীসকলৰ লগত বৈবাহিক সম্বন্ধ স্থাপনত উদাৰতা দেখুওৱাৰ লগতে বিভিন্ন উপাধি প্ৰদান কৰি সকলো প্ৰজাকে ৰাজ শাসনৰ অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰিছিল। যাৰ ফলত অসমত শইকীয়া, বৰা, হাজৰিকা, বৰুৱা, ফুকন আদি নানান উপাধিৰ সৃষ্টি হৈছিল আৰু বামুণ, কলিতা, লালুং, কোচ সকলোৱে এই উপাধি লাভ কৰিছিল। অত্যাচাৰৰ বিপৰীতে বন্ধুত্ব আৰু প্ৰেম, বিচ্ছিন্নতাৰ বিপৰীতে সম্প্ৰীতি এয়ে আছিল তেওঁৰ মন্ত্ৰ। তেওঁ এই মহানতাৰ বাবেই তেওঁ বৰ অসমৰ ভেটি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। চুকাফাই অসমত বসবাস কৰা সকলো জাতি আৰু জনজাতিকে একত্ৰিত কৰি বৰ অসম গঢ়াৰ ক্ষেত্ৰত নতুন জাতি নিৰ্মাণৰ বীজ ৰোপণ কৰিছিল। তেখেতৰ এই মহানতাকে শিৰোগত কৰি আহোমসকলে 600 বছৰ ৰাজত্ব কৰিছিল। 1268 চনত এইগৰাকী বৰ অসম নিৰ্মাতাৰ মৃত্যু হয়। চুকাফাৰ এই মহানতাৰ স্বীকৃতিস্বৰূপে সম্প্ৰতি অসমত তেওঁৰ নামেৰেই চুকাফা দিৱস পালন কৰা হয়। চুকাফা দিৱসৰ শ্লোগান হ'ল সংহতি, ঐক্য আৰু প্ৰগতি। ইয়ে হ'ল অসমীয়া জাতিৰ অস্তিত্ব আৰু বিকাশৰো শ্লোগান। থেংক ইউ ফৰ ৱাটছিং। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। যদি আপুনি নতুনকৈ এই চেনেলটোলৈ আহিছে, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।